1250 টকা আমি অৰুণোদয় দিছো লাহেকৈ এই অৰুণোদয় আমি 1400 টকালৈকে লৈ যাম স্বাগতম জানাইছো টেকনিকেল ডিটেইল আসামৰ আজিৰ এই ভিডিঅ'টো বন্ধুসকল আজি আমি আপোনাৰ কাৰণে লৈ আহিছো এক নতুন ভিডিঅ'টো হ'ল অৰুণোদয় আঁচনি 2.0 ফালৰ পৰা ওলাই অহা এক নতুন আপডেটসমূহ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে এই অৰুণোদয় আঁচনি 2.0 পইচাখিনি আপোনালোকে কেতিয়াকৈ পাব আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কিমানকৈ পাব সম্পূৰ্ণ কথা এইটো ভিডিঅ' জনাম ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু সকলো ধৰণৰ আঁচনিৰ খবৰ পাই থাকিবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি ল'ব সবলক মাননীয় মুখ্যমন্ত্ৰীয়ে কি ক'লে তাৰ মুখেদি শুনোগৈ আপোনালোকে জানে যে আমাৰ নিৰ্বাচনৰ আগতে আমি 19 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ আৰম্ভ কৰিছিলোঁ 830 টকা দি এইবাৰ আমি 1000 টকা দিলোঁ 1000ৰ পিছত 1250 টকা দিলোঁ এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম সিলেকশন হৈ গ'ল এফিডেভিট সহি হৈ গ'ল অহা 10 ছেপ্টেম্বৰৰ দিনত আমি আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি বেংক একাউণ্টত আমি টকা পঠোৱাৰ আমি ব্যৱস্থা কৰিম তেতিয়া আমাৰ কিমান হৈ যাব 19 লাখ আৰু 7 লাখ আমাৰ প্ৰায় 26 লাখ হ'ব আৰু এই 26 লাখে ঠান্ঠিত পোৱাৰ লগে লগে আমি অসমত আৰু 7 লাখ লোকক আমি অৰুণোদয় আঁচনি দিম তাৰ মানে 35 লাখ ফেমিলিক আমি অৰুণোদয় আঁচনি দিম আৰু এইবাৰ আমি কি কৰিম এই যে 1250 টকা আমি অৰুণোদয় দিছো লাহেকৈ এই অৰুণোদয় আমি 1400 টকালৈকে লৈ যাম অৰ্থাৎ নতুন বা পুৰণি সকলোৱে বেংক একাউণ্টত মাহত 1400 টকা মাহেকী পোৱা আৰম্ভ কৰিব